হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে এটা বিউটি টিপছ লৈ আহিছোঁ। চ' ভিডিঅ'টো আপোনালোকে চাব। যিসকলৰ শালমইনা বেছিকৈ উঠে সেইসকলৰ বাবে এমুঠি সতেজ পদিনাৰ পাত আৰু নাৰ্জী ফুলৰ পাত গোটাই ল'ব আপোনালোকে। তাৰপিছত আপোনালোকে মুখখন পৰিষ্কাৰ কৰি ঠাণ্ডা পানীৰে ধুই ল'ব। মুখখন ধুই লোৱাৰ পাছতেই আপোনালোকে দুইবিধ পাত ভালকৈ মিহিকৈ পিচি মুখত লগাব। বিশেষকৈ যিখিনি জেগাত আপোনালোকৰ পিম্পলছ আছে তাত বিশেষকৈ লগাব আৰু 15-20 মিনিটমান থকাৰ পাছত আকৌ মুখখন ঠাণ্ডা পানীৰে ধুই দিব। পদিনা পাতে ছালখন ঠাণ্ডা কৰি ৰাখে আৰু লগতে বেক্টেৰিয়াৰ পৰা ৰক্ষা কৰে আৰু নাৰ্জী পাতে জ্বলা পোৰা কমাই লগতে পিম্পলছ হোৱাত বহুতো বাধা প্ৰদান কৰে। এনেদৰে সপ্তাহত যদি আপোনালোকে 2-3 বাৰকৈ লগায় তেনেহ'লে বহুত সুফল পাব। চ' ভিডিঅ'টো আজিলৈ ইমানে। যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।